वेलकाम टू माय यूट्यूब चेनेल मोर नतुन एटा भिडिओ आपलोक सकलोके मोर स्वागतम जानाइछु अखोमिया बुari porishmita बिहुर विशेष एकु नाइ बारु तथापिও जितु माने आगबाढिछु बा प्रिपेरेसन करिछु ताके देखाइछु और बिहु बजार हेया भिडिओ आरो যদি কেনেবাকৈ মোৰ ভিডিওটো নতুন কোনোবাই চাই আছে প্লিজ তেতিয়াহলে শেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিওবোৰ আপোনালোকে আগতীয়াকৈ পাই যায় তেতিয়াহলে বলক মোৰ ভিডিওবোৰ ষ্টাৰ্ট কৰো এয়া আজি 10 তাৰিখ বতৰটো অলপ ভাল হৈছে হেবাবে বিহুৰ কাৰণে অলপ কাপোৰ কানি ধোৱা হৈছে বতৰটো ইমান ভাল নহয় তথাপিতো আৰু যিকিটা পাৰো হেকিটা কাপোৰ ধুব চেষ্টা এয়া বিহু বজাৰ এয়া হৈছে ভন্টিৰ কাৰণে এটা স্পৰ্টিং হেতু বিশেষ ইমান ডাঙৰ নহয় হলেও মানে সৰু সৰুকে অলপ স্পৰ্টিং আৰু এটা এটো হৈছে কুৰ্তা মোৰ ভন্টিৰ কাৰণে আৰু এটা এটো হৈছে স্পৰ্টিং মোৰ ভাইটি মানে দেওৰ কাৰণে তাৰপৰা আৰু মা দুজনী কাৰণে হাহুমা আৰু মোৰ নিজৰ মাৰ কাৰণে চাদৰ দুখন লৈছো আৰু এজোৰ মোৰ কাপোৰ হয় এসি কটনৰ আৰু এটো মোৰ দেহাজনী কাৰণে তাইক সিম্পল কে দিছো কাৰণ গৰম আহিছে হেবাবে কটনৰে আনি দিছো আৰু এটো হৈছে দেউতাৰ কাৰণে মানে হহু দেউতাৰ কাৰণে হে হিমানে আৰু বস্তু আৰু মোৰ সৰু হুৰা বস্তু মানে ধৰক ক্ৰীম চিমৰ পৰা ধৰি অলপ তেনেকুৱা বজাৰো কৰিলো বিশেষ একু নাই বাৰু তথাপিও জিমানটো পাৰিছো আৰু হিমানটোৱে কৰিছো আৰু অলপ থাকিলে বাৰু এটো এটা ফুটৰ পাকেট আৰু এটা নেল পলিশ আৰু এপাত কেপেনা ইনে সৰুকে লাগে এটো এটা পন্স হোৱাইট বিউটি ক্ৰীম আৰু এটা লিপষ্টিক হয় এইজোৰ বাৰু ভাইটিয়ে লৈ থৈছে এতিয়ালৈকে আহি আৰু এজোৰ হৈছে মিক্স পাটৰে হয় হেয়া হয় ভালকে কালাৰটো অহা নাই সগে এটো হয় এজো সিলাব দিলু কাৰণ বিহুৰ দিনা পিন্ধিব লাগিব যে সেই কাৰণে অলপ দিন হল বাৰু কিনা 8 তাৰিখে কিনিছিলো নেকি 8 তাৰিখ হ'ব পাৰে আৰু ছোৱালী কাৰণে আৰু এজোৰ হয় হালধীয়া হয় এয়া হৈছে মানে ককাকে দিছে মোৰ হহু দেউতাই দিছে এজোৰ আৰু এজোৰ বাপেকে লৈ দিছে দেখিছে এজোৰ আৰু এজোৰ হয় এটো পুতলাটো এৰুৱাই পালালে তাই এজোৰ তেতিয়াহলে আজিলৈ ইমানেতে ভিডিওটো সামৰিলো তেতিয়া কেনেকুৱা লাগিলে প্লিজ কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু এজোৰ হৈছে মিক্স পাটৰে হয় হেয়া হয় ভালকে কালাৰটো অহা নাই সগে এটো হয় এজো সিলাব দিলু কাৰণ বিহুৰ দিনা পিন্ধিব লাগিব যে সেই কাৰণে অলপ দিন হল বাৰু কিনা 8 তাৰিখে কিনিছিলো নেকি 8 তাৰিখ হ'ব পাৰে আৰু ছোৱালী কাৰণে আৰু এজোৰ হয় হালধীয়া হয় এয়া হৈছে মানে ককাকে দিছে মোৰ হহু দেউতাই দিছে এজোৰ আৰু এজোৰ বাপেকে লৈ দিছে দেখিছে এজোৰ আৰু এজোৰ হয় এটো পুতলাটো এৰুৱাই পালালে তাই এজোৰ হিমানে আৰু কেনেকুৱা লাগিছে জনাব